तो hey guys, welcome back to my YouTube channel. तो आज हो गल तेजपुर मोर सेकेंड डे. तो आज इतना गई आसो आम जेठाहतर अलग मानने नाई कमेও 20 किलोमीटर मान गले एट मंदिर पाए जी मंदिर नाम हल नागशंकर मंदिर. मंदिर चाब लगा मंदिर कारण সেই मंदिर बहुत काछ বা তেনেকুৱা বহুত পুৰণি বস্তু আছে. তো সেইকাৰণে মন্দিৰটো চাব লাগিব আৰু এতিয়া গৈ আছো তালে নাগশংকৰ মন্দিৰ আৰু বাকি অগ্নিগড় হওক বা চিত্ৰলেখা উদ্যান হওক বা মহাভৈৰৱ মন্দিৰ হওক এইবিলাক আপোনালোকক যোৱা ব্লগত তেজপুৰ যেতিয়া আহিছিলোঁ যোৱাবাৰ তো সেইবাৰ দেখুওৱা হ'ল. তো এতিয়া গৈ আছো সিধা সেইটো নাগশংকৰ মন্দিৰ. তো একদম ভিডিঅ'টো শেষলৈকে চাই থাকক. सोना है तू सोना है तू তো আহি ৰাস্তা এটা পাইছোঁ. এইটো এই গলিটো দি সোমাই যাব লাগিব. তো ব'লক. তো ইয়াৰ পৰা দাদা তাত লৈ ল'লোঁ. দাদা আছে, আহিব আপোনালোকো ইয়ালৈ আহিলে. তো এইটো মেইন গেট হয়. ইয়াত লিখা হৈ আছে শ্ৰী শ্ৰী নাগশংকৰ দেৱালয়. তো ইয়াৰ ভিতৰতে এতিয়া সোমাই যাওঁ, যাই কৰি চাকি জ্বলাই কৰি আহোঁ. তো ইয়াতে জ্বলালোঁ আৰু এফালে চাব পাৰে নন্দী বহি আছে আৰু ইয়াৰ মানুহে বহুত চাকি জ্বলোৱা হৈ আছে ইয়াত. তো এইফালে মেইন মন্দিৰলৈ যোৱা ৰাস্তা হয়. তো এইটো মেইন মন্দিৰৰ ভিতৰ ভাগ হয়. তো 360 চাই লওক আপোনালোকে এপাক. তাৰপিছত সেয়া কৰি পেলাই আৰু বাকী কাছৰ জেগালৈ যাম. তো এইফালে আমাৰ ভোলেনাথ আছে, বুম বুম ভোলে. তো ইয়াৰ ভিতৰৰ ভাগতে আছে আৰু ইয়াৰ তলত মানুহে চাকি দি আছে. ইয়াৰ তলত মানে চাকি আৰু শিৱলিংগ আছে. তো গাখীৰ চাকি দি আছে আৰু. তো মন্দিৰৰ পৰা পূৰা ওলাই গৈ আহিলোঁ. ইমান ভিৰ. ওলাই গৈ আহি এতিয়া আহিছোঁ পুখুৰীটোৰ ফালে. তো ইয়াত মানে বহুত কাছ আছে. তো আপোনালোকক দেখাই আছোঁ আহক. তো ইয়াত চাব পাৰে কিমান ডাঙৰ কিমান কাছ আছে. ইয়াত চাওক, কাছয়ে ভৰি আছে গোটেই পুখুৰীত. सोना है तू 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 গৈ আহিলোঁ পূৰা. এতিয়া বাইকত বান্ধিবলৈ এডাল লৈ লৈছোঁ আৰু মজাকৈ খেয়া কৰিলোঁ. আপোনালোকক মন্দিৰটো দেখালোঁ আৰু কাছখিনি দেখিছে কিমান ডাঙৰ. ইয়াত মানে তেনেকুৱাই কাছখিনি বহুত ডাঙৰ. তো সেইকাৰণে মানুহবিলাক আহে কাছখিনিকে চাবলৈ অহাৰ নিচিনা বিশেষকৈ. তো আগতে মুড়ি চুৰি দিবলৈ দিছিলে, কিন্তু এতিয়া মুড়ি চুৰি দিব নিদিয়ে, শুকান মাছ দিয়ে বহুতে. কিন্তু চবেই সেইটো মানে নিদিয়ে আৰু, কিন্তু কিছুমান মানুহে দিয়ে. তো একদম দিলে মানে পূৰা গোট খাই যায় আৰু বহুত বছৰ কাছ আছে. কাছ চবতকৈ বেছি দিন জীয়াই থাকে বোলে, 100 বছৰ ওপৰত জীয়াই থাকে. কিন্তু ইয়াত মানে ইমান ডাঙৰ আছে, একদম দেখিলে ভয় লাগি যায় মানে.
বহুত ডাঙৰ ডাঙৰ। তো এডাল আনিছোঁ বসন্তীক বান্ধিবলৈ, মই নিজেও এডাল বান্ধি ল'লোঁ। তো এডাল বসন্তীক বান্ধি দিওঁ। তো মন্দিৰৰ পৰা ওলাই আহিলোঁ, দেখিলে তো মন্দিৰটো এটাই মানে এটা কাৰণে মানুহ ইমান আহে। তো মন্দিৰটো এটা মাহাত্মা আছে, আৰু 2 নম্বৰতে মন্দিৰটোত ইমান ডাঙৰ ডাঙৰ কাছ আছে, আপোনালোকে দেখিলেই। তো 100 বছৰ ওপৰৰ কাছও আছে ইয়াত, মানে ইমান ডাঙৰ ডাঙৰ কাছ আছে, দেখিলে কেতিয়াবা ভয়ো লাগি যায়। গুগল মেপত চালোঁ বিশ্বনাথ চাৰিআলি ইয়াৰ পৰা আৰু মাত্ৰ আছে 15 কিলোমিটাৰ। তো ভাবিছোঁ এপাক বিশ্বনাথ চাৰিআলিৰ পৰা আহোঁ, কাৰণ আজিলৈকে মই বিশ্বনাথ চাৰিআলি গৈ পোৱা নাই। জাষ্ট এনেই ওপৰে যাম আৰু ঘূৰি আহিম এপাক। গৈ পোৱা নাই মানে জেঠাইহঁতৰ ঘৰলৈ আহিলে কেতিয়াবা এই মন্দিৰটোলৈ আহোঁ, আৰু ইয়াতকৈ আগত মই গৈ পোৱাই নাই। তো আজি ভাবিছোঁ এপাক বিশ্বনাথ চাৰিআলিৰ পৰা আহোঁ, যিহেতুকে বসন্তী আছে লগত মোৰ, তো চিন্তা নাই। তো বিশ্বনাথ চাৰিআলিৰ পৰা আহোঁ বুলি ভাবিলোঁ। তো চাওঁ, যদি চাওঁ নহয় যাওঁৱেই। তো মোৰ লগত বলক। सोना है तू सोना है तू सोना है तू सोना है तू। তো এইখনে হ'ল বিশ্বনাথ চাৰিআলি জেল। তো ইয়াত লিখা হৈ আছে জিলা কাৰখানা। তো এইফালে আছে জেলখন, এইখনে হ'ল জেল, ডিষ্ট্ৰিক্ট জেল। তো আগলৈ আছে, আমি এতিয়া বিশ্বনাথ চাৰিআলিত সোমাইছোঁ আৰু। सोना है तू सोना है तू আহি পালোহি একদম বিশ্বনাথ চাৰিআলিখন, মানে ভিৰ ভাৰৰ মাজৰ চহৰ আৰু, গম পালোঁ আৰু। তো তাৰপৰা চাই কৰি ঘূৰি আহিলোঁ। অহাৰ পিছত এতিয়া আহি পাইছোঁ, মানে ঘৰ পালোহি, পাই কৰি লৈ ভাত পানী খাই কৰি লৈ বোলো ভিডিঅ'টো এণ্ড কৰি দিয়া সময় হৈ গ'ল। তো ভিডিঅ'টো এণ্ড কৰি দিওঁ বুলি ভাবিলোঁ। আৰু এণ্ড কৰাৰ আগত এটা বস্তু চাই লওক আপোনালোকে। ইয়াত মানে কি হয়, তেজপুৰত মানুহত আমাৰ সেইফালে দমকল বা মটৰ চটৰ তেনেকুৱা বেছিকৈ থাকে। ইয়াত মটৰ চটৰ আছে যদিও মানে দমকলৰ ছিষ্টেমটো ইয়াত ইমান নাথাকে। তো ইয়াত মেইনলি মানে কি থাকে চাই লওক এপাক। তো এইটো দেখিছে, একদম পূৰা কুঁৱা ছিষ্টেম থাকে। ইয়াত তলত পানী আছে, আৰু পানী মই কি ধুনীয়াকৈ ওলাই আছোঁ চব। ইয়াত মানে সেয়াই আৰু, পানীখিনি বেয়া বুলি ভাবিব নোৱাৰিব, কাৰণ পানীখিনি ভালেই হয়। মই আপোনালোকক আনি দেখাই দিছোঁ। তো এইফালে বাল্টিং আছে, বাল্টিং ইয়াত পেলাব লাগিব। পূৰা বাল্টিংটো গৈ আছে, ইয়াত পানী এনেকৈ উঠিব, উঠি লৈ আহিব। চাওক পানী কিমান মজা পানী আহিছে। তো গম পালে, কুঁৱা ছিষ্টেম। এই কুঁৱাটো এই জপনাখন আছে যে, এইখন দি হেৰি কৰি থয়, নহ'লে মানে কিবা কিবি মানে সেয়া আৰু কিবা পাত চাত পৰিব পাৰে বুলি। তো ভিডিঅ'টো ইমানেই আছিলে, ৰ'দ পৰি আছে। ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। আজিলৈ বাই বাই।